নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল এক্সাম গাইড আছামিজ আপোনালোকে থাম্বনেইলখন চাই ইতিমধ্যে গমেই পাইছে যে সেবাই কিছুমান নিয়ম ঘোষণা কৰিছে এই নিয়মসমূহ কি এই বিষয়ে জানিবলৈ বলক দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো SEBA অৰ্থাৎ বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসামে ইতিমধ্যে ঘোষণা কৰিছে নতুন কিছুমান নিয়ম যিসকল হাই স্কুল অথবা হাই মাদ্ৰাছা পৰীক্ষাৰ্থীয়ে 2019 চনত পৰীক্ষাত অৱতীৰ্ণ হ'ব বুলি ভাবিছে হিহঁতৰ কাৰণে আসলতে বহুত বেয়া খবৰ এটো SEBAই ফি ষ্ট্ৰাকচাৰ অথবা মাচুলৰ ক্ষেত্ৰত কিছুমান নিয়ম হালসলনি কৰিছে এক্সামিনেশ্যন ফি 650 টকা চেণ্টাৰ ফি 300 টকা প্ৰেক্টিকেল এক্সামিনেশ্যন ফি 150 টকা সৰ্বমুঠ হল 1100 টকা আৰু স্কুলসমূহৰ ক্ষেত্ৰত এনুৱেল ৰিকগনাইজেশ্যন ফি 800 টকা ইয়াৰ উপৰিও সেবাই জনাইছে যে যিসকল কেণ্ডিডেটৰ বিপিএল কাৰ্ডখন থাকিব হিহঁতৰ কাৰণে মাচুলৰ ক্ষেত্ৰত কিছু ৰেহাই দিয়া হ'ব যদি আপোনালোকে এই নোটিছখন চাব বিচাৰে তেন্তে আমাৰ ডেসক্ৰিপচনৰ পৰা পিডিএফ ফাইল ৰূপে ডাউনলোড কৰিব পাৰিব ইয়াৰ উপৰিও হবিহে তথ্যৰ বাবে www.sebaonline.org সাৰ্চ কৰক ধন্যবাদ আজিলৈ ইমানেই যদি এই ভিডিঅটোৰ পৰা কিবা অলপ হলো শিকিব পাৰিছে জানিব পাৰিছে তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাহতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ